নমস্কাৰ, মই কাবেৰীয়ে আপোনালোক সকলোলৈ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হ'ল মানুহ বিহু। মানুহ বিহু দিনা আমাৰ উজনি অসমৰ ফালে গছৰ গাভৰুসকলে গছৰ তলত বিহু মাৰোগৈ। কেনেকৈনো বিহু আদৰো তাকে আপোনালোকক দেখাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সোনকালে আকৌ দেৰি হ'ব নহয়, বৰষুণ দিব এতিয়া। আমি আহি পালোহি আমাৰ বিহুতলীখন। এইটো হ'ল বিহুতলীলৈ যোৱা ৰাস্তাটো। দেখিছেনে কিমান পানী বোকা হৈ গ'ল, তথাপিতো আমি গৈছোঁ। এইখন হ'ল আমাৰ বিহুতলীখন। আমি প্ৰথমতে সকলোৱে একেলগে বিহুতলী উঠিম। এইবোৰ আহি ৰৈ আছেহি আমাৰ কাৰণে। আমাৰ অলপ দেৰি হ'ল। সকলোৱে আহি এটা তামোল পাণ হাতত লৈ সেৱা কৰি লৈছোঁ, যাতে বিহুটো ভালকৈ যায়। সেৱা কৰি গোটেইখিনি আমি আকৌ তামোল পাণটো গছৰ তলত থৈ পিনি সেৱা কৰি লৈছোঁ। বৰষুণ আহি গ'ল, আমি নাচিব পৰা নাই, বহুত বৰষুণ দিছে। আমি বিহুত তলিতে ৰৈ আছোঁ আৰু ঘৰটোত। অৱশেষত বৰষুণটো এৰিলে যেনিবা। এতিয়া আমি নাচিব ষ্টাৰ্ট কৰিছোঁ। আমাৰ বিহুতলীখন পথাৰৰ মাজত আছে। পথাৰৰ মাজত এটা দ্বীপ আছে। সেই দ্বীপটোৰ ওপৰতে আমি বিহু কৰোঁগৈ। চাৰিওফালে পানী হৈ আছে। আমি চবেই মানে মেখেলা দাঙি পিনি নাচি আছোঁ। আজি মই এফালে গায়িকাৰ ৰূপত এটা নহয় নেকি? তুমি ইয়াত আছা? এইজোপা গছৰ তলতে আমি বিহু কৰোঁহি। বতৰটো আকৌ ডাৱৰীয়া হৈ অহাৰ বাবে আমি ঘৰলৈ গুচি আহিছোঁ। এনেকৈ আমি 13 দিন মানে গছৰ তলত বিহু কৰোঁহি। ভিডিঅ'টো আজি ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আকৌ মই নতুন এটা ভিডিঅ' লৈ আহিম, যেতিয়া আমাৰ বিহুখন সামৰণি কেনেকৈ মাৰে তাকে লৈ আহিম। আজিলৈ বাই বাই। আজিকালি পৰহি সদায় তোক চামেই চাওঁ, এদিন নহয় এদিন তোমাৰ